क'क्राझारनि सिआइटिआव साननैनि हाबाफारिजों दिनैनिफ्राय जागायबाय सीमान्त चेतना मन्चनि फुटबलनि हादरसायारि जथुम्माया क'क्राझारनि बालागावआव थानाय सिआइटिनि जथुमसालियाव दिनै सीमान्त चेतना मन्चनि हादरसायारि जथुम्माखौ खान्थि बायदियै बेखेवनानै होयो हादरसानि केबिनेट मन्थ्रि एबा क'क्राझार जिल्लानि बिगुमा मन्थ्रि अशक सिंघालआ। सीमायाव सिनाय हायै सुबुं नुब्ला सीमानि सुबुङा लोगो लोगोनो खुंथायनो फोरमायोब्लासो जों रैखाथि गोनां जागोन होननानै मन्थ्रि अशक सिंघाल बिथाङा फोरमायो। অসমৰ সীমামূৰীয়া অঞ্চলত বসবাস কৰা ৰাইজসকলৰ দায়িত্ব অলপ বেছি আছে। তেখেতসকলে এটা ভাল সম্পৰ্ক প্ৰশাসনৰ লগত BSFৰ লগত ৰাখিব লাগে আৰু যিকোনো এক্টিভিটি ইলিগেল এক্টিভিটি হৈছে স্মাগলিঙৰ কাৰণে হৈছে ছাৰ্ভিলেঞ্চ কিবা মানে অচিনাকি মানুহ ঘূৰি আছে তাৰ খবৰটো দিব লাগে আৰু সীমামূৰীয়া অঞ্চলত থকা ব্যক্তিসকলে সংগঠিত হৈ থাকিব লাগিব। তেতিয়াহ'লেহে আমি ভাল সুৰক্ষাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ। जब मेलानि बिथिङावबो मन्थ्रि बिथाङा ओरैबायदि बुङो। ক'ৰবাত এটা হৈছে বুলি ময়ো খবৰ পাইছোঁ, কিন্তু এটা কথা জানিব যে একচাম মানুহ আছে চৰকাৰে ভাল কাম কৰিলেও তেওঁলোকে নেদেখে। এই যিটো সেউজীয়া চশমা পিন্ধি তেখেতসকলে চৰকাৰৰ ক্ৰিটিচাইজ কৰি থাকে, এইটো ঠিক নহয়। অসম প্ৰগতিৰ ৰাস্তাত বহুত আগুৱাই যাবৰ চেষ্টা কৰি আছে, আগুৱাই গৈ আছে। সৰু সৰু কাম কৰি আমি আগুৱাই আছোঁ। আজি ট্ৰেড লাইচেঞ্চ গোটেই অসমত অনলাইন হৈ গ'ল। কোনোৱেতো কল্পনা কৰা নাছিল। আগত ট্ৰেড লাইচেঞ্চ ল'ব গ'লে মিউনিচিপালিটিত 3 মাহ লাগে, 4 মাহ লাগে, নহয় এতিয়াতো ইনষ্টেণ্ট হৈ গ'ল। दिनैनिफ्राय जागायजेननाय हाबाफारियाव सीमान्त चेतना मन्च फुटबलनि बिबानगिरि BTCनि EM फारियै अरुप कुमार दे, विल्सन हासदा, जिल्ला बेंगिरि बर्नाली देखाखौ लाफानानै गोबां मानगोनां सुबुंफोरा नुजाथियो। क'क्राझारनिफ्राय गपाल प्रसादनि रिपर्ट, समनि रादाब।